BTR सरकारा सेजौ बाजिब्रैथि माहारिनि बिफा महात्मा गान्धीनि जोनोम सान फालिदों। क'क्राझार सहरनि साखाथियाव थानाय सान्दामारि बड'फा कालचारेल कमप्लेक्स नब्लाङाव सेजौ बाजिब्रैथि माहारिनि बिफा महात्मा गान्धीनि जोनोम सानजों लोब्बा लाखिना BTR सरकारा माखासे आस'निफोरखौ बेखेवना होयो। बेफोरनो जाबाय मिशन बैसोमती, विनोद ब्रह्म स्पर्ट्स एकाडेमी इन अदालगुरि क'क्राझार, आइ अनसाय बिथांखि, इनार्जी फर हेल्थ प्रग्राम, बड'लेण्ड स्पर्ट्स एक्सेलेन्ट एवार्ड, बड'लेण्ड कैंसर केयर ट्रस्ट, एस्टाब्लिशमेंट ऑफ 2 Bodoland Rural Industry Center in BTR, PUPL Constituency Development and the Lakpoti Mohila Fund, the CAM Dashboard Portal, establishment of 5 Gender Resource Center, Farmers Database Portal of BTR, बिथांखिफोरखौ लन्च खालामनायजों लोगोसे PM फसल बीमा योजना बिथांखिनि गेजेरजों क'क्राझार जिल्लानि सिङाव थानाय फरेस्ट गामिनिफ्राय गासै सा 397 आबादारिफोरनो PM फसल बीमा सार्टिफिकेट राननानै होयो BTR खुंथाया। बे हाबाफारियाव BTR नि गाहाय मावफुं सोद्रोमा प्रमद बर'जों लोगोसे BTR नि बुंथिगिरि खाथिराम बर', BTR नि मावफुं सोद्रोमा रनजित बसुमतारी आरो BTR नि मावफुं सोद्रोमाफोर आरो MCLA आरो UPPL राजखान्थि हान्जानि सोद्रोमाफ्रा बाहागो लायो। আজি আমি প্ৰথমবাৰৰ কাৰণে BTR চৰকাৰে এটা মেগা প্ৰগ্ৰাম লৈ আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ 154তম জন্ম জয়ন্তী উদযাপন কৰিছোঁ আৰু আজি BTR বাকীৰ হৈ আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী যিটো নেকি ইণ্টাৰনেশ্যনেল ডে অফ নন ভাইলেন্স হিচাপে বিশ্বই আজি পালন কৰে। এই দিৱসত আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি আমাৰ শ্ৰদ্ধা জনাইছোঁ আৰু তেখেতে সদায় যাতে আশীৰ্বাদ কৰি থাকে ইয়াৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। বিশেষভাৱে বডোলেণ্ড অঞ্চলটো শান্তি স্থাপন কৰা হিংসা জৰ্জৰিত এটা অঞ্চলৰ পৰা অহিংস অঞ্চল হিচাপে গঢ় দিয়াৰ কাৰণে আমাৰ দীঘলীয়া যিটো সংগ্ৰাম আছিলে তাত জাতিৰ পিতা মহাত্মা গান্ধীৰ নীতি আদৰ্শৰে আমি সবে আগবাঢ়ি আহিবলৈ চেষ্টা কৰিছিলোঁ আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ নীতি আদৰ্শৰে আজি আমি কিঞ্চিত হ'লেও বডোলেণ্ড অঞ্চলৰ শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ কাৰণে মই BTR-বাসী ৰাইজ, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আজি বডোলেণ্ড অঞ্চলটোত আমাৰ এই অঞ্চলৰ ৰাইজে বহুতখিনি আশা কৰিছে যে এই অঞ্চলটো অইন অঞ্চলৰ নিচিনা উন্নত অঞ্চল হিচাপে গঢ় দিব লাগে। সেইকাৰণে বৰ্তমান সময়ত আমি চৰকাৰী দায়িত্বত আছো হিচাপে আমাৰ বিভিন্ন ছেক্টৰত বিভিন্ন ফিল্ডত কেনেকৈ আমি ডেভেলপমেণ্টেল কামবিলাক এনচিয়ৰ কৰিম সেই কথাবিলাক চিন্তা চৰ্চা কৰি ৰিচাৰ্চ কৰি অধ্যয়ন কৰি বহুতখিনি কাম আমি যোৱা 2 বছৰত ৰূপায়ণ কৰিছোঁ আৰু আজি আমি বিশেষভাৱে কিছুমান স্কিম লঞ্চ কৰিছোঁ যি স্কিমে নেকি আমাৰ নিম্নতম উন্নয়নৰ লগত জড়িত হৈ আছে, আমাৰ বিভিন্ন পৰিয়ালৰ বিভিন্ন সমস্যাৰ লগত জড়িত হৈ আছে। এইটো হেল্থ ছেক্টৰৰ, এইটো মানে ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰৰ, এগ্ৰিকালচাৰ ছেক্টৰৰ বিভিন্ন ছেক্টৰত আমি বহুতখিনি স্কিম আজি লঞ্চ কৰিছোঁ আৰু সেই স্কিমখিনিয়ে প্ৰায় 12টা স্কিমে অনাগত দিনত BTR-বাসী ৰাইজক অসমৰ আৰু ভাৰতৰ অইন অঞ্চলৰ নিচিনা আগবাঢ়ি যোৱাত বহুতখিনি সহায় কৰিব, এইটো মই আশা ৰাখিছোঁ। আৰু আজি আমাৰ এই প্ৰগ্ৰামটো ছাকচেছফুল কৰাৰ কাৰণে আমাৰ চৰকাৰৰ সকলো MCLA বিষয়াসকলক মই ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ যি আদৰ্শ নীতি বডোলেণ্ড অঞ্চলত আৰু ভালভাৱে প্ৰচলন হওক সেইটোকে মই কামনা কৰিছোঁ। এতিয়া আমি হেল্থ ছেক্টৰত যিটো কেঞ্চাৰ পেচেণ্ট আমাৰ অঞ্চলৰ সকলো কেঞ্চাৰ পেচেণ্টক সহায় কৰাৰ কাৰণে আজি এটা কেঞ্চাৰ ছ'চাইটি আমি লঞ্চ কৰিছোঁ। ইয়াৰ দ্বাৰা প্ৰত্যেকটো কেঞ্চাৰ ফেমিলিক আমি ৰিচ হ'বলৈ আমি তেখেতসকলক কানেক্ট কৰিবলৈ চেষ্টা কৰিম। আমি ব্ৰিক্স আৰম্ভ কৰিছোঁ, বডোলেণ্ড ৰুৰেল ইণ্ডাষ্ট্ৰিয়েল চেণ্টাৰ হ'ব, যিটো নেকি প্ৰথমতে আমি আশা কৰিছোঁ যে 10টা ছাব ডিভিজনত কৰিম, ইয়াৰ পিছত ব্লক ৱাইজত কৰিম আৰু সেইটো ৰিম'ট এৰিয়াবিলাকত এই ইণ্ডাষ্ট্ৰী বনাই পেলাই প্ৰায় 30টা বিভিন্ন ডেভেলপমেণ্টেল কাম কাজ, ইনকাম জেনেৰেশ্যনৰ কাম কাজবিলাক এই অঞ্চলৰ ৰাইজে কৰিব পাৰিব। ইয়াৰ দ্বাৰা অৰ্থনৈতিকভাৱে অতি শীঘ্ৰে এটা পৰিৱৰ্তন আহিব
আৰু আপোনালোকে দেখিবলৈ পালে চেলকো ফাউণ্ডেশ্যনৰ লগত আজি MOU সাইন হ'ল ইতিমধ্যে 500টা হেল্থ চেণ্টাৰ ৰুৰেল এৰিয়াৰ হেল্থ চেণ্টাৰ য'ত ইলেক্ট্ৰিচিটি কেতিয়াবা প্ৰব্লেম হয় এই অঞ্চলবিলাকত যাতে ইলেক্ট্ৰিচিটিৰ কোনো প্ৰব্লেম নহয় তাত পোহৰৰ লগতে কিছুমান যিবিলাক প্ৰয়োজন আছে পাৱাৰৰ এইবিলাক পাই ইয়াৰ কাৰণে 500টা হস্পিটালক সোলাৰাইজ কৰাৰ কাৰণে এটা আজি প্ৰজেক্ট MOU সাইন কৰা হৈছে আৰু এইটো এটা বছৰতে এইটো কমপ্লিট কৰা হ'ব তেনেকুৱা ফাৰ্মাৰ ডাটাবেছ কৰা হৈছে আৰু বহুতখিনি কাম বিশেষভাৱে আমাৰ আজি ইয়াত লঞ্চ কৰা হৈছে गाव गावनि देहाखौ गोग्गो आरो गोख्रों खालामनो गोसो गुदुं लाइमोन एबा सुबुंफोरनि थाखाय मोजां खौरां क'क्राझार सोहोरनि खोदोमथलायाव लानानै फैदों फिट सिटी मुंनि मोनसे जिम सेन्टार सोरांस्रि नार्जारिनि गोदानै बेखेवजानाय फिट सिटी मुंनि जिम सेन्टाराव फैनानै नोंथाङा नोंथांनि देहाखौ गोग्गो आरो गोख्रों खालामना लादो अब्ला मानोथो गोबाव खालामखो नोंथाङा थाबैनो फिट सिटीआव एडमिशन लाहैदो आबुंसिनै मिन्थिनो थाखाय 7896710934 नङाब्ला 9706677961 मबाइल नम्बराव कल खालामनो हागोन